যদি মোৰ বুকুৰ পৰা মোৰ সন্তানটো হঠাতে নাইকিয়া হৈ যায়, যদি বন্দুকৰ গুলীয়ে তাৰো বুকুখন ভেদি লৈ যায়, ৰাজপথৰ ওপৰত তপত তেজৰ জোঙাত পৰি থকা মোৰ সন্তানটোৰ নিথৰ মুখখন মই কেনেকে চাই থাকিম কচোন, কেনেকে চাই থাকিম পাঁচজনকে উঠি অহা ল'ৰা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। সিহঁতৰ কিমান সপোন আছিল। ভাবিলেই বেয়া লাগে। ময়ো এগৰাকী মাতৃ। সন্তান হেৰুৱাৰ দুখ কি মই বুজি পাওঁ। মোৰো মনটো এইকেইদিন হাহাকাৰ কৰি আছে। শান্তিত থাকিব পৰা নাই মই। কোনেও পৰা নাই, কোনো শান্তিত থাকিব পৰা নাই। বাৰে বাৰে ভাহি আহে সেই পাঁচখন নিষ্পাপ মুখ। তাৰ মৃত্যুৰ আগত মাকক কোৱা সেই কথাষাৰ, মা, মোৰ বৰ ভোক লাগিছে, কি বনাইছা মা? বীৰ তেওঁলোক, অসমীয়াই সুযোগ্য সন্তান। শ্বহীদ প্ৰণামো তোমাক।